ঘুমৰু ঘুমৰু চাম ৰঙ ঘুমৰু 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 চাম ৰঙ ঘুমৰু। আপোনালোকে গেছ কৰক মই ক'ত গৈ আছোঁ। নিশ্চয় ধৰিব পাৰিছে মই ক'ত গৈ আছোঁ। মই আজি গৈ আছোঁ কাশ্মীৰ। এতিয়া মই দিল্লীত আছোঁ। এতিয়া মই প্ৰথম দিল্লী এয়াৰপৰ্টলৈ যাম, তাৰপিছত তাতে ফ্লাইটেৰে মই শ্ৰীনগৰ যাম। শ্ৰীনগৰত তাৰপিছত আপোনালোকৰ লগত মই কথা পাতি আছোঁ। এতিয়া মই শ্ৰীনগৰ আহি পালোঁ, এয়াৰপৰ্ট আহি পাইছোঁ। ইয়াতে মোবাইলৰ একো কাম কৰা নাই, চিমবিলাক চব মানে নেটৱৰ্ক নোপোৱা হৈ গৈছে। চাওঁ এতিয়া নেক্সট কি কৰোঁ। হোটেল এখন বুক কৰিছিলোঁ কিন্তু তাতে ফোনো কৰিব পৰা নাই। তথাপিতো টেক্সি লৈ কেনে আমি হোটেললৈ যাম বুলি ভাবিছোঁ। আমি কেব কৰি কিনে হোটেলখনলৈ আহিলোঁ। এতিয়া হোটেলৰ ভিতৰত যাওঁ, চাওঁ ভিতৰত থাকি কেনেকুৱা লাগে বা ৰুমবিলাকৰ ফেচিলিটি কেনেকুৱা চাওঁ। যদি ভাল লাগে ইয়াতেই থাকিম, আৰু যদি বেয়া লাগে ঠিক নাই বেলেগ হোটেলো আমি বুক কৰিব পাৰোঁ। হাই, গুড মৰ্ণিং। আজি মোৰ কাশ্মীৰৰ শ্ৰীনগৰত থকা দ্বিতীয় দিন হয়। কালি আহি মোৰ বহুত ভাগৰ লাগি গ'ল।